নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ বিনামূলীয়া চাউল সঠিক পৰিমাণে পোৱাৰ পৰা বঞ্চিত হৈছে নেকি আপুনি হয় বন্ধু বান্ধৱীসকল এই মুহূৰ্তত ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ বিনামূলীয়া চাউল সঠিক পৰিমাণে পোৱাৰ পৰা বঞ্চিত হৈছে নেকি আপুনি সঠিক পৰিমাণে বিনামূলীয়া চাউল পোৱা নাই যদি শীঘ্ৰে দিয়ক অভিযোগ প্ৰাপ্য বিনামূলীয়া চাউল সঠিক পৰিমাণে পোৱা নাই যদি দাখিল কৰক অভিযোগ অসম চৰকাৰে মুকলি কৰিলে দুটাকৈ ফোন নম্বৰ 1800345361 ওপৰত ফোন কৰি জনাওক আপোনাৰ অভিযোগ প্ৰাপ্য বিনামূলীয়া চাউল সঠিক পৰিমাণে পোৱা নাই যদি দাখিল কৰক অভিযোগ 1967 নম্বৰতো ফোন কৰি বিএছএনএলৰ গ্ৰাহকে দিব পাৰিব অভিযোগ বিনামূলীয়া চাউল সঠিক পৰিমাণে লাভ কৰাটো আপোনাৰ অধিকাৰ চাউল বিতৰণ অনিয়ম হলেই দোকানীৰ ওপৰত চৰকাৰে ল'ব আইনী ব্যৱস্থা সঠিক পৰিমাণে বিনামূলীয়া চাউল নিদিলে সুলভ মূল্যৰ দোকানী যাব লাগিব জেললৈ অনুজ্ঞাপত্ৰ নিলম্বন আৰু বাতিল কৰা হ'ব সুলভ মূল্যৰ দোকানীৰ সুলভ মূল্যৰ দোকানীয়ে ভৰিব লাগিব জৰিমনা হ'ব পাৰে 7 বছৰ পৰ্যন্ত কাৰাগাৰ যিকোনো অনিয়ম হোৱা দেখিলেই আপুনি ফোন কৰি জনাব পাৰে অভিযোগ